সুপ্ৰভাত বন্ধুসকল, স্কুল বন্ধুলৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটো। আজি বৃহস্পতিবাৰ 2023 চনৰ 23 মাৰ্চ। অসমীয়া লেখেৰে 1944 শকাব্দ 8 চন। আহাচোন এতিয়া আজিৰ এটি মহৎলোকৰ বাণী শুনো। তোমালোকলৈ আজি মহৎলোকৰ বাণী লৈ আহিছোঁ। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তি। এই কথাষাৰ কৈছিল লক্ষ্মীনাথ বেজবৰুৱাই। এতিয়া আছোন আজিৰ হাতৰ মাকে বৰশী বাই পুতেকে সৰগ চাই। এইটো কি বস্তু তোমালোকে চিন্তা কৰাচোন। মাকে বৰশী বাই আৰু পুতেকে সৰগ চাই গৈছে। অৰ্থটো বহুতে হয়তো জানা, অৰ্থটো বাঁহগছ বা আৰু বাঁহগাজ হয়নে? এতিয়া আছোন আজিৰ কুইজটো জানো। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? অতি জানিবলগীয়া কুৱেশ্যন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিলে অসমীয়াজনৰ নাম কি জানো? উত্তৰটো হৈছে ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। ডক্টৰ ফখৰুদ্দিন আলি আহমেদ হৈছে। এতিয়া আহাচোন আজিৰ দিনটোৰ তাৎপৰ্য জানো। বিশ্ব বতৰ বিজ্ঞান সংস্থা প্ৰতিষ্ঠা কৰা সন্মিলন বলবৎ হোৱাৰ স্মৃতিত প্ৰতি বছৰে 23 মাৰ্চত বিশ্ব বতৰ বিজ্ঞান দিৱস পালন কৰা হয়। অৰ্থাৎ আজি বিশ্ব বতৰ বিজ্ঞান দিৱস। এই দিৱসত সমাজৰ সুৰক্ষা আৰু মংগলৰ বাবে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান আৰু জলবিজ্ঞান সেৱাৰ অপৰিহাৰ্য অৱদান প্ৰদৰ্শন কৰা হয়। বিশ্ব বতৰ বিজ্ঞান দিৱস উপলক্ষে নিৰ্বাচিত বিষয়বস্তুৰে বিশ্বজুৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু কাৰ্যসূচীৰ আয়োজন কৰা হয়, য'ত সাময়িক বতৰ, জলবায়ু বা পানীৰ সৈতে জড়িত বিষয়সমূহো অন্তৰ্ভুক্ত। এই দিনটোৱে পৃথিৱীৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সম্পৰ্কে সচেতন কৰি তোলাত সহায় কৰে। গতিকে আজি কি দিৱস? বিশ্ব বতৰ বিজ্ঞান দিৱস। এতিয়া আহাচোন আৰু এটি খবৰ জানো। আজি নলিনীবালা দেৱীৰ জন্মদিন। তেখেতৰ জন্ম হৈছিল 23 মাৰ্চ 1898 চন আৰু মৃত্যু হৈছিল 24 মাৰ্চ 1987 চন। তেখেত এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল তেওঁ। তেখেত কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। কোনো কি নাছিলে আনুষ্ঠানিক শিক্ষা, যেনেকৈ আমি পঢ়িছোঁ আজি স্কুলত, এনেধৰণে তেওঁ পঢ়াই নাছিলে। অসমীয়া কাব্য সাহিত্যত অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে তেখেত জনাজাত। এতিয়া আহাচোন আজিৰ কেইটিমান কাৰেণ্ট এফেয়াৰ্ছ জানো। আজিৰ দিনটোৰ অতি লাগতিয়াল সাম্প্ৰতিক খবৰৰ বিষয়ে জানো। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে লোকসভাত পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় আয়ৰ দ্বিতীয় অগ্ৰিম অনুমান 2022-23 প্ৰকাশ কৰে। মুঠ অৰ্থনীতিত কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ বাবে মুঠ মূল্য সংযোজিত GVAৰ অংশীদাৰিত্ব আৰু বৃদ্ধি তলত দিয়া 2020-21 বৰ্ষৰ কাৰণে 20.3 আৰু 4.1% গ্ৰথ হৈছে আৰু 2021-22ত 3.5 হৈছে। এতিয়া আমাৰ ভাৰতীয় নৌসেনাই কলকাতাৰ হুগলী নদীত এণ্ডথ্ৰ নামৰ দ্বিতীয়খন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ চেল ৱাটাৰক্ৰাফ্ট SWC আৰম্ভ কৰে। ভাইচ এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচন অনুষ্ঠান। কলকাতাত গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ GRSE নামৰ জাহাজখন নিৰ্মাণ কৰিছিল। কোচিৰ পৰা 170 nm দূৰত্বত কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ অৱস্থিত এণ্ডথ্ৰ দ্বীপ। ইয়াৰ গুৰুত্ব বুজাবলৈ জাহাজখনৰ নাম এণ্ডথ্ৰ ৰখা হৈছে। গতিকে এয়া আছিল আমাৰ আজিৰ দুটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। গতিকে ইয়াৰ পাছতে আৰু এটা তোমালোকলৈ লৈ আহিছিলোঁ। এইটো তোমালোকৰ আন্তঃৰাষ্ট্ৰীয় খবৰৰ ভিতৰত পৰিব। ভাৰত আৰু আফ্ৰিকাৰ 23খন দেশে পুনেত আৰম্ভ কৰিছে 9-দিনীয়া মেগা সামৰিক অনুশীলন। এই অনুশীলনৰ লক্ষ্য হৈছে শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত আফ্ৰিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ গঢ়ি তোলা। এয়া আছিল এটা আন্তঃৰাষ্ট্ৰীয় কাৰেণ্ট এফেয়াৰ্ছ। গতিকে গোটেইকেইটা বাতৰি মনত ৰাখিবা। গতিকে এইখিনি তোমালোকৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো আহিবলৈ সম্ভাৱনা আছে। গতিকে এইখিনি চাই থাকিলে তোমালোকৰ লাভ হ'ব।
গতিকে ধন্যবাদ থাকিলে সকলোলৈ। এই তথ্যসমূহ যদি ভাল লাগে আকৌ শ্বেয়াৰ লাইক কৰি দিবা আৰু লগৰজনকো খবৰ দিবলৈ নাপাহৰিবা। থেংক ইউ।